হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ শান্তি কিটচেন এণ্ড ব্লগলৈ। আজি মই এনেই ৰেচিপি ভিডিঅ' 4-5টামান দিছোঁ। আজি ভাবিলোঁ চমুকৈ এটা ব্লগ বনাওঁ, সেইকাৰণে আজি চমুকৈ এটা ব্লগ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপ দিনৰ পৰা ফেচবুকত ফল এটা দেখি আছোঁ। এই ফলটো কিছুমানে কয় বগা জামুক, কিছুমানে কয় কিবা ধৰি লওক বেলেগ বেলেগ কৈ থাকে, কিন্তু আমাৰ অসমত নাপায় বুলি বৰ্তমান মই ফেচবুকত পাই আছোঁ। গতিকে আমি কাম কৰা জেগাখিনিতে আছে এই গছজোপি। ব'লকচোন চাওঁ গছজোপি আৰু ফলখিনি কেনেকুৱা লাগে। ফলখিনি কিন্তু বহুতেই টেষ্টি হয় খাবলৈ। নামটো কিন্তু নাজানো আমি, কি নাম হয় আমিও ইমান এটা নামটো নাজানো ভাল কৰি। ব'লকচোন গছজোপি দেখুৱাওঁ। কোনোবাই যদি চিনি পায় তেতিয়াহ'লে নামটো জনাবচোন আমাকো। আমি কিন্তু খাইছোঁ, খাই বহুতেই ভাল লাগে, কিন্তু নামটোহে নাজানো। নতুনকৈ দেখিছোঁ আমিও এবিধ ফল। ব'লকচোন যাওঁ, ব'লক চাই আহোঁ। আমাৰ ৰুমৰ লগতে আছে। এইখিনিতে আছে গছজোপি, সৰি সৰি প্ৰায় শেষেই হৈছে, অলপমানহে আছে এতিয়া। ই চাওকচোন কি ধুনীয়াকৈ লাগি আছে, দেখিছেনে? ৰঙা ৰঙা এয়া দেখিছানে? ইয়ে চাওকচোন কি ধুনীয়া হৈ লাগি আছে। এইবিলাক চাওক কিমানেই ধুনীয়া হৈছে। গছজোপি প্ৰায় লাগি শেষেই হৈছে, এতিয়া অলপমানহে বাকী আছে। বহুত চাওকচোন তলত লাগিছিলে, কিন্তু এই বহুত লাগিছিলে। এইবিলাক সৰি খাই সৰি খাই চব শেষ বহুত হৈছে, ৱেষ্ট শেষেই হৈছে। হৈ গৈছে। হ'লেও কিন্তু ফলটো বহুতেই টেষ্টি, ধুনীয়া এনেকুৱা আছে। আৰু এজোপি আছে বগা, সেইজোপি দেখুৱাওঁ। এইজোপি আকৌ বগা। সেই কথা ক'ব নালাগে ন, ডাঙৰ ডাঙৰ লাগি আছে। এয়া সৰু কলি কলিও হৈ আছে, লাগি আছে, ওপৰলৈ আছে ডাঙৰ ডাঙৰ। চাওকচোন বগা জুপিতকৈ ৰঙা জুপি বেছিকৈ লাগিছিলে। এইজুপিটো লাগিছে, কিন্তু এতিয়া সৰু হৈ আছে। ডাঙৰ নাই। দেখিলে নাখাওঁ বুলি ক'ব নোৱাৰি, দেখিলে খাওঁ খাওঁৱে লাগে। দেখিছে? আপোনালোকক দেখুৱাবগৈ আমি খাই ধুনীয়া হয় আহিছোঁ কিন্তু দুয়োটাই। খাবলৈ, চাওকচোন কি ধুনীয়া হৈছে। আজি দেওবাৰ, কাম কৰি আহিলোঁ দুয়োটাই। তেওঁ আহিলে 10 বাজিত, মই আহিলোঁ 2 বাজিত। এতিয়া নিজৰ ঘৰৰ কামখিনিও কৰিব লাগিব নহয়, কাম কৰোঁগৈ। ব'লক অলপ অলপ আপোনালোককো দেখুৱাম। কি কৰিম, উপায় নাই ন, কৰিবতো লাগিবই। এই তলত ৰহৰডালৰ গুটি আছে। এয়া চাওকচোন আমাৰ দেশী জলকীয়া, ফিৰিঙি জলকীয়াটো যে আমাৰ গাঁৱত ঘৰত যে আমাৰ অসমত হয় যে, সেইটো জলকীয়াত লগাইছোঁ। চাওকচোন কি ধুনীয়া হৈছে, লাগিছে জলকীয়া ফুল মেলি আহিছে। কিছুমানততো লাগিছে এইবিলাক সৰু সৰুকৈ, সেইবিলাকেই আৰু। কাপোৰ চাপোৰ ধুই কৰি লৈ আকৌ খোৱা বোৱা ৰেডি কৰিব লাগিব। এতিয়া আকৌ পাকঘৰ চাফা কৰিব আছে। দেওবাৰ দিনটোতো সময় নাটনি। যোনে বাচন ধুই আছে, আকৌ যাবলৈ সময় হ'ব এতিয়া, 6টা বাজিল। কামখিনি শেষ কৰি ল'লেহে আকৌ আহি ৰাতি ভাত বনাব লাগিব। সময় নাই আৰু কি হ'ব। এইবাৰ আপোনালোকক মোৰ পাকঘৰলৈ লৈ আহিছোঁ। মই আজি চিকেন বনাম। মই কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখুৱাই আছোঁ, চাই থাকিব। এইখিনি মাংস মই ধুই লৈছোঁ। এতিয়া ইয়াতে কাটি লোৱা এইকেইটা কেঁচা জলকীয়া 2টা দিছোঁ। সেই কাটি লোৱা পিঁয়াজ অলপমান, ইমানখিনি দি দিছোঁ আৰু ইমানখিনিমান ৰাখি থৈছোঁ। ইয়াতে আছে মছলা, চিকেন মছলাখিনি, জলকীয়া পাউডাৰ, গৰম মছলা, ধনিয়া আৰু জিৰা পাউডাৰখিনি ইয়াতে দি দিওঁ। হালধি দিছোঁ জোখ অনুযায়ী।
সোৱাদ অনুসৰি নিমখ দি দিম। মই মোৰ জোখমতে ইয়াত দি দিছোঁ তেল। এইখিনি খুন্দি থোৱা আদা নহৰুখিনি দি দিম। গোটেইখিনি দি এতিয়া ভালকৈ সানি দিম। খিনি ভালকৈ সানি পেলাই এতিয়া মই কেইঘণ্টামানৰ কাৰণে ঢাকি পেলাই থৈ দিম। 2 ঘণ্টামান 1 ঘণ্টা আপোনাৰ নিজৰ আইডিয়া অনুসৰি ৰাখিব। আৰু মই এতিয়া এইখিনি কৰি মেলি থৈ কামলৈ যাব লাগিব, সেইটো কাৰণে মোৰ অকণমান সময় বেছি হ'ব। মই যোৱাৰ আগতে কৰি মেলি থৈ যাম, আহি পেলাইহে বনাম, সেইটো কাৰণে কৰি মেলি থৈ দিছোঁ, ঢাকি পেলাই থৈ দিছোঁ। আহি পেলাই বনাওঁতে লগ পাম আকৌ। ডিউটিৰ পৰা আহি পাই গ'লোঁ। এতিয়া আমি চিকেন বনাম। আহি যাওক সকলোৱে চিকেন বনাবলৈ আহি যাওক। মই বনাম। তুমি বনাবা? বনোৱা। মই নবনাওঁ। গৰম হৈ গ'ল, এইখিনি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। কাটি দে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত এতিয়া মই মাংসখিনি ইয়াতে দি দিছোঁ। মাংসখিনি দি ধুনীয়াকৈ লৰাই দিম। লৰাই দি ঢাকোনখন লগাই ভাজিম। ঢাকোন লগাই ভাজিম মাংস। এই ধৰণে অকণমান লৰাই দি এতিয়া ঢাকোনখন লগাই দিছিলোঁ। 5 মিনিটৰ পিছত ঢাকোনখন দাঙি দিছোঁ। দেখিছেনে মাংসখিনি কিমান ধুনীয়া এটা ৰং সলনি কৰিছে। এই ধৰণে মাংসখিনি ঘনাই লৰাই থাকিব, নহ'লে তলত জ্বলি যাবও পাৰে। এতিয়া মছলা সৈতে মাংস মিক্স কৰি থোৱা বাতিটো অকণমান পানী দি পেলাই খালি পেলাই মই পানীখিনি দি দিছোঁ। দি পেলাই আকৌ ঢাকোন লগাই দিছোঁ। 5 মিনিটৰ পিছত এতিয়া মই ঢাকোনখন আকৌ খুলি দিছোঁ। দেখিছেনে মাংসখিনি কিমান ধুনীয়া হৈছে আৰু তেল এৰিছে। এতিয়া মই ইয়াতে অকণমান পানী দিম। পানী দি পেলাই অকণমান উতলিবলৈ দিম। এতিয়া মই পানী অকণমান ইয়াতে দি দিছোঁ। এতিয়া ঢাকি দিম। মাংসখিনি অকণমান অলপ ভালকৈ উতল আহিলে হৈ যাব। আৰু মই ঢাকি দিছোঁ। এতিয়া দেখিছেনে মাংস আমাৰ ৰেডি হৈ গৈছে। কিমান ধুনীয়া হৈছে মাংসখিনি। এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনাই ট্ৰাই কৰি চাবচোন এবাৰ কেনেকুৱা হয়। এতিয়া মাংস খাই কোৱা। এতিয়া মাংস খাবলৈ লৈছোঁ, ভাত খাব লৈছোঁ। মাংস টেষ্ট কৰি কোৱা আকৌ কেনেকুৱা হৈছে। ছুপাৰ। ভাল হৈছে? বহুতে টেষ্টি। বহুত ভাল লাগিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ঠিক আছে, আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আমি ভাত পানী খাওঁ আৰু এতিয়া ন। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাই দিব। আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকলৈ পোনপ্ৰথমে পাবলৈ বাবে। আজিলৈ আহিছোঁ। বাই বাই। আজিলৈ আহিছোঁ। বাই।